হাই ফ্ৰেণ্ডছ সকল কেনে আছে আশা কৰো ভালে আছে আজি মই আপোনালোকৰ আগত এটা ভিডিও লৈ আহিছো ভিডিওটো হল কেনেকৈ ইউটিউব চেনেলৰ পৰা ভিডিও ডিলিট কৰিব লাগে সেই বিষয়ে ভিডিওটোত বিস্তাৰিত আলোচনা কৰিম হেকলৈ চাই থাকিব স্কিপ নকৰিব নহলে ভালদৰে বুজি নাপাব কন্টিনিউয়াছলি ভিডিওটো চাই থাকিব তো লেটস গো আমি ভিডিওটো আৰম্ভ কৰো তো ভিডিওত ইউটিউব চেনেলৰ পৰা ভিডিও ডিলিট কৰিব কাৰণে প্ৰথমে আপুনি আপোনাৰ ইউটিউব চেনেলটো ওপেন কৰি লব লাগিব ওপেন কৰি পেলাই ৰাইট সাইডত কৰ্নাৰত ক্লিক কৰিব লাগিব কৰি পেলাই লেফট সাইডত আপুনি দেখা পাইছে ইউৰ চেনেলত ক্লিক কৰিব লাগিব ইউৰ চেনেলত ক্লিক কৰি পেলাই আপুনি মেনেজ ভিডিওত যাব লাগিব ইয়াৰ পিছত আপুনি আপোনাৰ জন্তু ভিডিও ডিলিট কৰিব বিচাৰে ৰাইট সাইডত দেখা পাইছে 3 ডটস তাত ক্লিক কৰিব লাগিব মই এই ভিডিওটো ডিলিট কৰিম তো 3 ডটত ক্লিক কৰিম তো লেফট সাইডত আপুনি দেখা পাইছে ডিলিট অপচনত ক্লিক কৰিব লাগিব মই অলৰেডি ডিলিট অপচনত ক্লিক কৰিলো তো ইয়াতে আহিছে ডিলিট দিস ভিডিও আপুনি মানে ডিলিট কৰিব বিচাৰনে আপোনাক হদিছে যদি আপুনি ডিলিট কৰিব বিচাৰে তেনে ডিলিট অপচনটো মাৰি দিলে হল আৰু যদি নিবিচাৰে তেনে হলে কেনসেল মাৰিলে হল যেহেতু কে মই ডিলিট কৰিব বিচাৰিছো এই কাৰণে মই ডিলিট মাৰি দিম তে চাব পাৰে ভিডিওটো ডিলিট হৈ গল অলৰেডি এনেদৰে ভিডিও ইউটিউব চেনেলৰ পৰা ডিলিট কৰিব পাৰি যদি ভিডিওটো ভাল লাগিল তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো টিপি দিব পৰৱৰ্তী ভিডিওসমূহ পাই থাকিবলৈ